বন্ধু-বান্ধৱীসকল, কইনাৰ গলত সোণৰ চেইন আৰু ভাল কাপোৰ নেদেখি দৰা নাহিল কইনা নিব। এই ঘটনাটো ক'ৰ হয় জানিবৰ বাবে আপোনালোক সকলোকে A to Z আছামিজ চেনেললৈ স্বাগতম জনালোঁ। আমাৰ যোৱাকালি যিটো জোৰোণ হৈ গ'ল, জোৰোণৰ যিটো সাজপাৰ, কইনাৰ সাজপাৰযোৰ বোলে কিবা পুৰণ টাইপৰ হ'ল। মই ভণ্টি দৰা আছিল গুৱাহাটী হেঙেৰাবাৰীৰ লিচু বাগানৰ দিব্যজ্যোতি তালুকদাৰ আৰু কইনা আছিল হাউলী খাটালপাৰাৰ ধীৰা দাস। বিবাহৰ সম্পূৰ্ণ আয়োজন চলিছিল কইনা ধীৰাৰ ঘৰত। খোৱা-বোৱাৰ লগতে ফাৰ্ণিচাৰলৈকে যোগাৰ কৰিছিল কইনাৰ ঘৰত। দৰা দিব্যজ্যোতি তালুকদাৰে কিয় এনে কাম কৰিলে জানো আহক কইনাৰ ককায়েকৰ মুখৰ পৰা। ৰাতি ৩টা বজাত ফোন কৰি কৈছে, যোৱাকালি ৰাতি ৩টা বজাত কৈছে যে তেখেতসকলে বিয়া কৰাব নাহে। তাৰপিছত আমি বহুতবাৰ ফোন কৰিলোঁ, বহুত ফোন কৰি ৰিকুৱেষ্ট কৰিলোঁ, তেখেতসকলে একো নামানে, একো নুশুনে। তাৰপিছত তেখেতসকলে নিজে কৈছে আমাৰ ঘৰৰ মানুহ যাব লাগে আৰু তেখেতসকলক উকা কাগজত চাইন দিব লাগে। উকা কাগজত, মই অসমীয়া ভাষাত কৈছোঁ, উকা কাগজত চাইন দিব লাগে। জোৰোণৰ যিটো সাজপাৰ, কইনাৰ সাজপাৰযোৰ বোলে কিবা পুৰণ টাইপৰ হ'ল। মই ভণ্টিক 23,000 টকা দি কিনি দিছোঁ। মই এমাউণ্টটোও কৈ দিছোঁ, যিহেতু মই খৰচ কৰিছোঁ, 23,000 টকা দি কিনি দিছোঁ। সেইযোৰ বোলে পুৰণ হ'ল আৰু ভণ্টিৰ গলত বোলে সোণাৰ একো নেকলেছ নেপালে, হাতত। এতিয়া অন্ত পৰিব এই যৌতুক প্ৰথা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।